Hello guys, welcome back to my YouTube channel. মই বহুত দিনৰ পৰা ভিডিও আপলোড কৰিব পৰা নাই এটা বিশেষ দিনৰ কাৰণে গতিকে আজি ভিডিও ষ্টাৰ্ট কৰিছো আৰু সেই বিশেষ দিনটো হৈছে কাইলে বিয়া গতিকে আপোনালোকে ভিডিওটো আগলৈকে চাব গোটেইখিনি ভালকে গম পাব তো বিয়াৰ কামৰ কাৰণে একদম সময় পোৱা নাই মই ভিডিও বনাবৰ কাৰণে তো আজি ভাবিলো যেহেতু ভিডিও বনাবই লাগিব ৰাতিপুৱা ষ্টাৰ্ট কৰি দিও এতিয়া 7:30 মান বাজিলে হ'বলা এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো কাইলৈ ৰাতিপুৱা বহুত জলদি উঠিব লাগিব গুখাই আহিব ৰাতিপুৱা নাম কীৰ্তন হ'ব গতিকে গুখাই আহিব জলদি উঠিব লাগিব 4টা মান বজাতে উঠিব লাগিব এতিয়া অলপ ডেকৰেশ্যন হৈ আছে হেফিলে ৰভা লাইটিং সিস্টেম কৰা নাই গতিকে বহুত আন্ধাৰ হৈ আছে দেখাব নোৱাৰিম ইনে অলপ চলপ ডেকৰেশ্যন চলি আছে ভিতৰত মানুহবোৰে কাম কৰাত ব্যস্ত গতিকে আজি মই ভিডিওটো ষ্টাৰ্ট কৰি হলো ৰাতিপুৱালে লগ পাই আছো ভিডিওটো আগলৈকে চাই থাকিব বুলি আশা কৰিলো ডেকৰেশ্যন কৰা হৈ গ'ল এফালে অকণমান গেটত লগাবলৈ আছে বাকী এইবোৰ ভাইটিহঁতে কৰিলে লগ লাগি গোটেইকেইটাই কৰিলোঁ অলপ চলপ কাইলৈ অলপ কৰিবলৈ আছে তো ৰাতিপুৱা জলদি উঠিব লাগিব গতিকে এতিয়া খানাবিলাক খাই বৈ শুই যাওঁ ৰাতিপুৱা গুখাই আহিব 8টা বজাতে তো আমি খাই বৈ জলদি শুই যাওঁ 4টা কেইটামান উঠিম 4টা 3টাতে উঠিব লাগিব 3টাতে উঠি গা পা ধুই মেলি আকৌ সেয়া ৰেডি হোৱা তো ভিডিঅ'টো প্লিজ স্কিপ নকৰিব একদম ধুনীয়াকৈ চাব আৰু ভিডিঅ'টো চাই এনজয় কৰিব গুড মৰ্নিং ৰাতিপুৱা যোনজনী ছোৱালী বহুত জলদি উঠিব লাগিছিলে সেই ছোৱালীজনী বহুত লেট হৈ গ'ল আজি তো ৰাইজবিলাকে শাক পাচলি কাটিবলৈ লাগি গ'ল মই উঠা বহুত লেট হৈ গ'ল গতিকে গা ধুবলৈ এতিয়া যাওঁ শাক পাচলি কেনেকৈ কাটিছে আপোনালোকক এবাৰ দেখাই দিম শাক পাচলি কেনেকৈ কাটিছে এবাৰ দেখাই দিছোঁ কিন্তু মোৰ কিন্তু উঠা বহুত দেৰি হ'ল 8টা বজাত উখাই আহি পাবহি গতিকে চাওক এয়া শাক পাচলি কাটি আছে বা এয়া পিংকি খুৰী এইবিলাক খুৰী পোৱালি এইটো আমাৰ চোতাত হে একো নহয় এইজনী আমাৰ ধন শাক পাচলি কাটি আছে এয়া মামা হয় মামা পুৰা চব মিক্স আৰু ৰিমিক্স তো মই গাটো পটাপট ধুই আহোঁগৈ ডেকৰেশ্যন ৰেডি হৈ আহোঁ কালি লগোৱা বেলিংবোৰ আধা আধি ফুটিব লাগিছিলে ওলাই মেলি ৰেডি হ'লোঁ এতিয়া মাহ হালধিয়ে গা ধুওৱা হ'ব তো ৰেডি হৈ মেলি ল'লোঁ দেখাই আছোঁ এতিয়া নিয়ম কৰা হ'ব এয়া এইবোৰে এইকেইটা মোক কেমেৰা থৈ দিলেহে আজি মই ভিডিঅ' বনাব পাৰিম আৰু নহ'লে নহ'ব এতিয়া যাওঁ বিয়াত নিজে ফুল চুল গোটাবলগীয়া হৈছে গা ধুবলৈ গম পায়নে মাহ হালধি ৰেডি কৰা হৈছে ভালকৈ মই ভিডিঅ' শ্বুট কৰিব পৰা নাই মানে কি হৈছে কামৰ মাজত মই একো ভালকৈ কৰিবই পৰা নাই এতিয়া নোৱা টাইম হয় তো আমি একদম মাহ হালধি গা ধুব যাওঁ ছোৱালীৰ পানী নোৱাবলৈ গা ধোৱা আয়োজন কৰা হৈছে ৰেডি কৰা হৈছে আৰু গা কাক ধুৱাব জানানে আপোনালোকে এইজনী ধুওৱা হ'ব আচলতে এইহে অন্নপ্ৰাশন হয় মই আপোনালোকৰ লগত ধেমালি কৰিলোঁ অলপ আহিছে এটা দুটাকৈ মানুহ এইফালে ৰভা এই আৰু এটা মিনি ব্লগাৰ এয়া বা ছোৱালীৰ জেঠাই ছোৱালী আমাৰ মাক অকণ
দেখাই দিছোঁ মায়ে ৰেডি হোৱাই নাই একদম লেতেৰা ফেতেৰাকৈ আছে অৱস্থা বেয়া এয়া আমাৰ ছোৱালী এয়া দেউতাকক কালিয়ে দেখালো মই এয়া দেউতাক এয়া গা গা ধুব ধুনুনে বেলেগ দেই গধূলি কবিতা জোনাকীৰে যাকে থৈ আহে মোৰ আহিনক তোৰ কাষতে বনৰীয়া ফুলবোৰ যেন তোৰ ঘৰে কাছংখা তোৰ ৰঙিৰাম ধেনু সৰু সৰু কথাবোৰ পাহে পাহে ছোৱালী ওলাই মেলি ৰেডি হ'ল দেই আজি আমাৰ ধুনুৱে মামা খাব আজি আমাৰ ধুনুৱে মামা খাব ন হয়নে লাহে লাহে ভিডিঅ'টো বনাই আছোঁ আৰু যিমানখিনি পাৰোঁ বনাম মেইন কথা কেমেৰা ধৰি দিয়া মানুহ নাই কাৰণ চব কামত ব্যস্ত আছে সেইকাৰণে ধুনীয়াকৈ দিনটো এনেকৈ কৰি পাৰ হৈ গৈ আছিলে হঠাৎ আমাৰ বাৰ ছোৱালীজনী শুনৰ কাণফুলি পাত কাণৰ পৰা পৰি হেৰাই থাকিল তাকে বিচাৰি পোৱা নাই কি হ'ব কি হ'ল কি নাই চোৱাই চিতাৰো চোৱা হ'ল মানে গোসাঁই কৈছে ঘৰটোতে আছে হ'লেও আমি বিচাৰি পোৱা নাই গতিকে ইমান ফূৰ্তিৰ দিন এটাত এনেকুৱা কিছুমান ঘটনা হৈ গ'লে মনটো বেয়া লাগি দিয়কচোন তো গতিকে বৰ এটা ভাল লাগি থকা নাই আমি যিমান পাৰিছোঁ আমি বিচাৰি আছোঁ পাই গ'লে ভাল লাগিল হয় তাকে কি ক'ব আনন্দৰ মাজতো দুখ এটা হোৱাৰ নিচিনা হৈছে গতিকে মই আহি পিনে ৰুমত পিনে অলপ টাইম মই বোলো ভিডিঅ'টো বনাই থৈছিলোঁ তেতিয়া অকণমান ভিডিঅ'কে বনাই লওঁ তো ভিডিঅ'টো আগলৈকে চাই থাকিব আগফালে নাম গাই আছে আমি এনেকৈ বহিছোঁ এই বাৰে ছোৱালীজনীৰ কাণফুলি হেৰালে মনটো বেয়া বেয়া ন বা আনন্দৰ মাজতো এটা দুখ আহি গ'ল ছোৱালীজনী ভগৰ এই খোৱা খানা কিবা কৰিব লৈছোঁ এয়া আপোনালোকে চাব বনৰীয়া ফুলবোৰ যেন তোৰ ঘৰে কাছংখা তোৰ ৰঙিৰাম ধেনু সৰু সৰু কথাবোৰ পাহে পাহে আকিলো বাটতে মৌ পিয়া সাধু
আঁকিৰে যাকে থৈ আহে মোৰ আহিনক তোৰে কাষতে নাযাবি থৈ আহিনক দুমুজাত মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু জেলাজত বনৰীয়া ফুলবোৰ যেন তোৰ ঘৰে কাছংখা তোৰ ৰঙিৰাম ধেনু সৰু সৰু কথাবোৰ পাহে পাহে আঁকিলো পথৰুৱা বাটতে মোৰ প্ৰিয়া সাধু কথা সৰু সৰু কথাবোৰ পাহে পাহে আঁকিলো এভৰিৱান দেখিলে নিয়ম নীতি হৈ গ'ল আমাৰ ছোৱালীয়ে ভাত মুখত দিলে আজি গতিকে ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে আৰু কামৰ মাজত ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাই গতিকে ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ চাওঁ আকৌ যদি কিবা স্পেচিয়েল কিবা ওলায় তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম গতিকে আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টেপ কৰি দিব তেন্তে অন্য এটি ভিডিঅ'ত লগ পাই আছোঁ